নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। জনাই গৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে কলম্বিয়া। সোমবাৰে পুৱা অহা 7.4 প্ৰাবল্যৰ ভূমিকম্পই ধ্বংসলীলা চলালে কলম্বিয়াত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগত বৰ্তমানলৈকে কমেও 132 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে 570 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰচণ্ড ভূমিকম্পৰ ফলত তাজপাতৰ দৰে খহি পৰিছে বহু অট্টালিকা আৰু ঘৰদুৱাৰ। ভূমিকম্পৰ পিছত সমগ্ৰ অঞ্চলটোত আতংক আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জনাই গৈছো পৰৱৰ্তী বিগ ব্ৰেকিং। জুবিন ক্ষেত্ৰক লৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে জুবিন ক্ষেত্ৰক লৈ। অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব জুবিন ক্ষেত্ৰৰ দেৱালৰ কাম আৰু সীমাৰ দেৱালৰ পিছতেই নিৰ্মাণ কৰা হ'ব আটক দুনিয়া সুবৃহৎ মুকলি মঞ্চ। নিৰ্মাণ কৰা হ'ব অত্যাধুনিক ৰূপত জুবিন গাৰ্ড মিউজিয়াম। এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত হ'ব এই মিউজিয়ামত। মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰক লৈ বৃহৎ ঘোষণা কৰাৰ বাবে আনন্দিত হৈ পৰিছে সমগ্ৰ অসমবাসী। জনাই গৈছো পৰৱৰ্তী খবৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে গোৱালপাৰাত ভয়ংকৰ আন্দোলন। আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত ভয়ংকৰ হতাহতি। তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে গোৱালপাৰাৰ ৰাজপথ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আৰু প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে গোৱালপাৰা। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে আৰক্ষীয়ে। প্ৰতিবাদকাৰীয়ে কৈছে, প্ৰয়োজন হ'লে আমাক জেললৈ লৈ যাওক। চৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। বিদ্যালয়ৰ ৰান্ধনীসকলে কঁপালে ৰাজপথ। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপি উঠিছে আকাশ বতাহ। ট্ৰেড ইউনিয়ন, কৃষক আৰু কৃষি শ্ৰমিকৰ ইউনিয়নৰ প্ৰতিবাদ। দেশজোৰা জেল বড়ো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে গোৱালপাৰা জিলাত। শ্ৰমিক কৃষকসকলৰ সমস্যাৰ সমাধানৰ দাবীত এই প্ৰতিবাদ। পৰৱৰ্তী খবৰ। ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল বিজেপি। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত JPSC JSSCৰ ছাত্ৰ প্ৰতিবাদৰ সম্প্ৰসাৰণ। সোমবাৰে বিধানসভা ঘেৰাও কৰাৰ সময়ত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা কাৰ্যক লৈ প্ৰতিবাদ। ছাত্ৰ ছাত্ৰীৰ দাবীক সমৰ্থন জনাই আজি ৰাজ্যজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। ধৰ্মঘটৰ আশাত ৰাঁচীত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আনকি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয়সমূহ বন্ধ কৰা হৈছে। আজি বিজেপিৰ ৰাজ্যিক ইউনিটে ঝাৰখণ্ড বন্ধৰ আহ্বান জনাইছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাঁচীত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। যিকোনো অসামাজিক কাম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন স্থানত CCTV কেমেৰা স্থাপন কৰা হৈছে। চোৰাংচোৱাগিৰিৰ বাবেও ব্যৱহাৰ কৰা হৈছে ড্ৰোন কেমেৰা। কিন্তু বিজেপিয়ে বন্ধৰ পৰা অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দিছে।